এয়া দেখিছেনে, এজোপা হ'ল বগী জামুক। আমাৰ চোতালতে আছে আৰু পকা দেখিলোঁ কেইটামান, আৰু পকা দেখি এয়া ছিঙো বুলি ভাবিলোঁ, আৰু ৰাতিপুৱাই শুই উঠি এয়া বগী জামুক ছিঙি ল'লোঁ প্ৰথমতে। আৰু এয়া নহ'লে মানে থৈ দিব লাগিলে পকাকেইটা এই কেৰ্কেটুৱাই খাই শেষেই কৰি পেলাব, কাৰণ আমাৰ ইয়াত কেৰ্কেটুৱাৰ উপদ্ৰৱ বহুত বেছি। নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ, আৰু আশা কৰোঁ সকলোৰে ভাল নিশ্চয়, আৰু ভালে থকাটো কামনা কৰোঁ। আৰু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, আৰু সেয়ে আজি পুনৰ আকৌ এটা ভিডিঅ' দিবলৈ লৈছোঁ। আশা কৰোঁ সকলোৱে শেষলৈকে মোৰ ভিডিঅ'টো চাব। আৰু বহুত বেছি বৰষুণ এইকেইদিন, বহুত দিন বৰষুণ দিলে, সেয়ে আমাৰ ইয়াত বৰষুণ দিলে নেটৱৰ্কো নাপাওঁ, আকৌ এফালে কাৰেণ্টটো কাটি দিয়ে। কি ক'ব আৰু, গোটেইখন প্ৰব্লেম। আৰু এয়া আজি ৰাতিপুৱাই বতৰটো মুকলি কৰি দিছে, আৰু বেলিটো সুন্দৰকৈ ওলাইছে। আজি পূৰা গৰম হ'ব, আৰু বৰষুণ দিলে প্ৰব্লেম হ'লেও কিন্তু আমাৰ গাঁৱত খেতি বাতি কৰা লোকসকলৰ কাৰণে খুব বেছি ভাল হয়, কাৰণ ৰ'দ দিলে গোটেই পথাৰ চথাৰ শুকাই যায়, আৰু খেতি কৰিবলৈও অসুবিধা হয়। সেয়ে বৰষুণ দিলে ভালেই লাগে। গছনিবিলাকেও অকণমান বৰষুণৰ পানী পাই সকাহ পায়। বাৰু যি কি নহওক, আজিৰ ভিডিঅ'টোত আপোনালোকৰ লগত মই মোৰ দিনটোত কি কৰিলোঁ, কি বনালোঁ, কি খালোঁ, কি কৰিলোঁ, সকলো দেখাবলৈ লৈছোঁ। আপোনালোকে চাই যাব, নিশ্চয় দেখিবলৈ পাব। আৰু এয়া ৰাতিপুৱাই শুই উঠি দেখিছেনে, গোটেই চাৰিওফালে চাই ল'লোঁ, গোটেই বাৰীখন সুন্দৰ হৈ আছে গছ-গছনিবোৰ, কাৰণ বৰষুণৰ পানী পাই জীপাল হৈ পৰিছে গোটেই গছখিনি। আকৌ ৰ'দ দিলে মৰহি যায়, আকৌ বৰষুণ দিলে ধুনীয়া হৈ পৰে। এয়া এজোপা হ'ল আমাৰ বগী জামুক, একেবাৰে চোতালৰ মুখতে আছে, আৰু এইজোপাও লাগিছে এনেকৈ, আৰু ফুলখিনিও বহুত ধুনীয়াকৈ এয়া হৈ আছে সজীৱ। আৰু এতিয়া আহকচোন চাওঁ আমাৰ ফুলনিখন কেনেকুৱা হৈ আছে বৰষুণৰ পিছত। বৰষুণ দিয়াৰ পিছত এইজোপা ফুল কিন্তু বহুত বেছি ভাল হৈছে, একেবাৰে গোটেইজোপা ৰঙা হৈ ফুলি আছে। আমি ফক্সটেল বুলি কওঁ, আপোনালোকে কি বুলি কয় জনাবচোন। আৰু গোটেই ফুলজোপা দেখিছেনে কেনেকৈ ৰঙা হয় হালি জালি ফুলি আছে, বহুত বেছি ফুলিছে ফুলজোপা। আৰু প্ৰত্যেক বছৰেই ফুলে এনেকৈ, আৰু এতিয়া ফুলিয়ে থাকিব অলপ দিনৰ কাৰণে, দেখিছেনে। আৰু ৰাতিপুৱাই শুই উঠি যদি ফুলনিখন ফুলি থকা ফুলখিনি দেখোঁ, ইমান বেছি ভাল লাগে, মনটো খুব সতেজ অনুভৱ কৰোঁ। আৰু মই ফুল বহুত বেছি ভাল পাওঁ, আৰু প্ৰত্যেকজোপা ফুলেই মই বহুত বেছি যত্নও লওঁ। আৰু ৰাতিপুৱা গধূলি অলপ সময় মই ফুলকেইজোপাৰ কাৰণে বেলেগেই উলিয়াই লওঁ, আৰু সিহঁতক পানী চানী যি লাগে সকলোবিলাক দি লওঁ, তাৰপিছতহে নিজৰ যাৱতীয় কামখিনি কৰোঁ। আৰু এনেদৰে এয়া চাওকচোন, এইজোপা হ'ল কপৌ ফুল, এতিয়া ফুলিছে। এয়া এইজোপা হ'ল কমলা ৰঙৰ, খুব ফুলি আছে, আৰু বৰষুণ দিয়াৰ কাৰণে ফুলবোৰ অলপমান মানে মেল খুৱাই যোৱা নাই, অলপ জাপ খাই গ'ল, বৰষুণতেই ফুলিলে যিহেতু। আৰু এজোপা লিলিয়াম ফুলি আছে, এইজোপাও বৰষুণতেই ফুলিছে, দেখিছেনে। আৰু এতিয়া এয়া চাওক, এইজোপা বগী জামুক হৈ আমাৰ পকি আছে, আৰু এই পকাকেইটা এতিয়া হৰুৱাই ল'লোঁ, কাৰণ পকাকেইটা গছত থৈ দিলে কেৰ্কেটুৱাই খাই শেষ কৰি পেলাই, আৰু আমি খাবই নাপাওঁ, সেইকাৰণে হৰুৱাই ল'লোঁ প্ৰথমতে। আৰু এইকেইটা বহুত মিঠা হয়। আপোনালোকৰ বাৰু বগী জামুক আছে নাই বাৰু ঘৰত, আৰু খাই নাই বাৰু জনাবচোন কমেণ্ট কৰি। মই কিন্তু বগী জামুক খাই বহুত ভাল পাওঁ। এয়া চাওক, এইকেইটা ছিঙি ল'লোঁ এনেকৈ। আৰু এইটো কি দেখিছেনে বাৰু, এইটো হ'ল আটলাছ। আটলাছটো কেঁচাকৈ আনিছিলোঁ, আৰু এতিয়া পকিলে দেখিলোঁ। আৰু এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে ৰেডি কৰিবলৈ আহিছিলোঁ ভিতৰলৈ বুলি, আৰু সেয়ে দেখিলোঁ আটলাছটো পকি আছে। ভাবিলোঁ জুচকে অকণমান বনাওঁ, আজি চাহ তাহ নাখাওঁ, জুচকে খাওঁ। আৰু পুৱা এনেদৰে ফল মূল খালে যথেষ্ট ভাল হয় শৰীৰৰ কাৰণে। সেয়ে আটলাছটো আছিলে, বহুত দিন আটলাছ খোৱাই নাই, আৰু এয়া গুচাই ল'লোঁ গোটেইখিনি। গুচাই মেলি এতিয়া মই ইয়াৰ জুচ বনাম। আৰু এইখিনি চালি ল'লোঁ এনেকৈ, গোটেই আটলাছটো এই চালনীখনতে ঘঁহি ৰসখিনি উলিয়াই ল'লোঁ। আৰু এইখিনি গুটি হয়।
আৰু এতিয়া ল'লোঁ মই গাখীৰ। এয়া গাখীৰখিনি মই আগতে পগাই থোৱা আছিলে গৰম কৰি, আৰু ঠাণ্ডা কৰি থ'লেও হ'ব, ফ্ৰিজত ঠাণ্ডা খালে ঠাণ্ডা কৰি থ'লেও হ'ব, গৰম যদি অকণমান গৰম কৰাৰ পিছত ঠাণ্ডা কৰি খায় তেনেকৈও হ'ব। আৰু ইয়াতে দি ল'লোঁ এয়া ইলাচি আৰু চেনি। ইলাচি আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল। ইলাচি আগবেলা এটা পিছবেলা এটা ইলাচি খাব লাগে মানুহে, আৰু ফ্লেভাৰৰ কাৰণেও মই ইলাচি দি ল'লোঁ, আৰু চেনিখিনি ইয়াতে দি ল'লোঁ। আৰু চেনি নিজৰ প্ৰয়োজন অনুসৰি দিব পাৰে, বেছি খালে বেছি দিব লাগে, কম খালে কম দিব পাৰে। আৰু মই নিজৰ প্ৰয়োজন অনুসৰি দি আৰু এয়া গুলি ল'লোঁ। যেতিয়ালৈকে চেনিখিনি গোল নাযায় তেতিয়ালৈকে গুলি ল'ব লাগে। আৰু চেনিখিনি গোলাৰ পিছত এয়া যিখিনি জুচ উলিয়াই থৈছিলোঁ আটলাছটোৰ, এই আটলাছৰ জুচখিনি ইয়াতে ঢালি দিলোঁ। আৰু মই আকৌ গ্ৰাইণ্ড নকৰিলোঁ মিক্সিত, কাৰণ এইখিনি একেবাৰে মিহিয়ে হৈ আছে আৰু ইয়াত গোটা নায়েই, একেবাৰে পকা যিহেতু হাতেৰে গুলি দিলেই গোল খাই যাব। আৰু এয়া গুলি ল'লোঁ এনেকৈ একাপ কৰি, দেখিছেনে? এইখিনি সুন্দৰকৈ আকৌ গুলি ল'লোঁ এবাৰ। আৰু এয়া মোৰ জুচ ৰেডি হৈ গ'ল। আৰু ৰাতিপুৱাই এয়া হ'ল বগী জামুক, আৰু এয়া হ'ল মোৰ আটলাছৰ জুচ, ৰাতিপুৱাৰ ব্ৰেকফাষ্ট। এনেকৈ খাই ল'লোঁ দিনটোৰ কাৰণে, অলপমান সতেজ হৈ ল'লোঁ জুচ খাই। আৰু আপোনালোকেও কেতিয়াবা এনেকৈ বনাই খাব, খাই বহুত ভাল লাগে আটলাছৰ জুচ। আৰু এতিয়া হ'ল দুপৰীয়া, আৰু দুপৰীয়া বহুত গৰম হৈছে আজি, ৰ'দটো বেছিকৈ দিছে কাৰণে। আৰু এয়া হ'ল মিকি আমাৰ, তাই শুই আছে মজিয়াত এনেকৈ, কাৰণ তাইক গৰম লাগিছে চাগে, সেয়ে এনেদৰে পৰি আছে, দেখিছেনে তাই কেনেকৈ পৰি আছে। আৰু এতিয়া আমাৰ ভাত ৰান্ধিবলৈ হ'ল, যিহেতু দুপৰীয়াৰ ভাত সাজ এতিয়া ৰান্ধিবলৈ যাওঁ। আৰু আজি ৰাতিপুৱাই দি থৈ গৈছিলে মানুহ এজনে ভাঙন মাছ, বহুত দিন ভাঙন মাছ খোৱা নাই, সেয়ে ল'লোঁ, প্ৰায় 1.5 কেজিমান হ'ব। এয়া ভাঙন মাছখিনি, এইখিনি এতিয়া বাচিম। আৰু এতিয়া মাছখিনি বাছি ল'লোঁ। মাছখিনি বাছি ল'লেও অলপ সময় মই ৰখিবলগীয়া হ'ল, কাৰণ আলহী আহিলে মাজতে, আলহীৰ লগত অলপ সময় ব্যস্ত থাকিলোঁ। তাৰপৰা আহিছোঁ এতিয়া বনাবৰ কাৰণে। আদা নহৰু পিঁয়াজ এইখিনি খুন্দি ল'লোঁ। খুন্দি লৈ বাৰীত বিলাহী আছিলে, বিলাহী অলপমান আনি ল'লোঁ। আনি লৈ গুটি চুটিবোৰ গুচাই লৈ ধুই ল'লোঁ। আৰু কেৰাহীত দি ল'লোঁ আদা নহৰু ফোৰণ মাৰি বিলাহীখিনি, ইয়াতে দিলোঁ হালধি নিমখ। আৰু বৰ বেছি ৰহন লহাই নাথাকোঁ, আৰু এনেকৈ বনাই ল'লোঁ, কাৰণ দেৰি হৈছে যথেষ্ট। আৰু তাতে উতলি থকা যিখিনি বিলাহী আছিলে, তাতে মই ফ্ৰাই কৰি থোৱা ভাঙন মাছকেইজনী দি ল'লোঁ। ভাঙন মাছ এনেও মিঠা, বহুত ভাল লাগে খাই। আৰু এয়া হ'ল আমি মছলা পাত বুলি কওঁ, বেলেগ যদি নাম আছে নাজানো। আৰু জলকীয়া দি ল'লোঁ, কেঁচা জলকীয়া কেইটামান। আৰু এতিয়া আমি ভাত খাবলৈ ৰেডি কৰি লৈছোঁ, বহুত বেছি ভোক লাগিছে, আৰু এতিয়া ভাত খাই ল'লোঁ। আৰু ভাত পানী খাই উঠি অলপ সময় জিৰাই লৈ দোকানতো অলপ সময় ব্যস্ত থাকিলোঁ। এতিয়া সন্ধ্যা হ'বলৈ হ'ল, দিনটো আজি এনেকৈ পাৰ কৰিলোঁ। আৰু দেখিছেনে চৰাই চিৰিকটিবিলাকো আহিছে বাঁহলৈ উভতি, সকলোৱে এতিয়া ঘৰা ঘৰি যাবলৈও ওলাইছে, য'ত যোন যেনেকৈ আছে। আৰু এতিয়া সন্ধিয়াই লাগিব আৰু অলপ সময় পিছত। আৰু এতিয়া চাওকচোন, বেলিও লহিয়ালে, বেলি গ'লেই আৰু ডুবিলে। এতিয়া সন্ধ্যা হ'লেই আৰু ল'ৰাহঁতেও ফিল্ডত এনেকৈ সিহঁতি খেলি আছে, আৰু ইহঁতিও ঘৰা ঘৰি যাবলৈ ওলাইছে এতিয়া। আৰু ভিডিঅ'টো ইমানেই আছিলে, আৰু বেছি দীঘলীয়া নকৰোঁ, আৰু অকণমান দেখাই সামৰণি মাৰিম, কাৰণ দিনো শেষ হৈ গ'ল, মোৰ কামো শেষ হৈ গ'ল। আৰু এনেদৰে পাৰ কৰিলোঁ আজি এটা দিন। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে নিশ্চয় লাইক এটা কৰিব, আৰু যদি লাইক নকৰে গম পাম ভিডিঅ'টো চাই বেয়া পালে। আৰু যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰে যেন। আৰু এতিয়া মই দোকানত আছোঁ, একেবাৰে সন্ধিয়া হৈ গ'ল, এতিয়া আন্ধাৰ হৈ গ'ল। আৰু এজন আছিল আমাৰ দোকানৰ শেষ গ্ৰাহক, আৰু তেখেতক বিদায় দিলোঁ। আৰু এতিয়া আমি দোকান সামৰিম। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে বহুত বেছি ধন্যবাদ জনালোঁ। সকলোৱে ভালে